নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি অন্য এটা মই ভিডিঅ' লৈ আহিছোঁ। আজি মই বিস্কুটৰ ভিডিঅ' এটা লৈ আহিছোঁ। ঘৰতে কেনেকৈনো নাৰিকলৰ বিস্কুট বনাব পাৰি আহকচোন চাই লওঁ। মই কি লৈছোঁ বিস্কুটকেইটা বনাবৰ কাৰণে। এইফালে মই লৈ লৈছোঁ পিঠা চেনি লৈ লৈছোঁ 1 বাটি, তাৰপিছত ময়দা এবাটি, নাৰিকলৰ গুড়া এবাটি, আৰু এইফালে কেষ্টৰ পাউডাৰ লৈ লৈছোঁ, আৰু এইফালে ঘি লৈ লৈছোঁ। আৰু এইকেইটা মানে কোকোনাট বিস্কুটটো বনাবৰ কাৰণে এইখিনি সামগ্ৰী লাগে। মই এয়া ঘি ইয়াতে ডাঙৰ চামুচে মই 2 চামুচ দিছোঁ, আৰু সৰু চামুচৰ জোখাৰ হ'লে মানে 4-5 চামুচমান হৈ যাব। এইফালে মই ময়দা লৈ লৈছোঁ 1 বাটি। চব জোখবিলাক একেটা বাটি চাইজতে মই লৈ লৈছোঁ, তেতিয়া মানে বিস্কুটখিনিও ভাল হয়। সেইকাৰণে মই এতিয়া প্ৰথমতে দিলোঁ মই ঘিখিনি দিলোঁ, তাৰপিছতে মই দিলোঁ চেনিখিনি, যোনখিনি মই পিচি লৈছিলোঁ চেনি, সেইখিনি মই ঘিৰ লগত ভালকৈ মিহলি কৰি লৈছোঁ। এতিয়া মই ময়দাখিনি দি দিছোঁ, আৰু মই মানে একেটা বাতি জোখে চব যোগ কৰি লৈছোঁ সমানকৈ। এইফালে মই নাৰিকলৰ গুড়া দিলোঁ, আৰু অলপমান কেষ্টৰ পাউডাৰ দি দিছোঁ, তেতিয়া মানে কালাৰটো বহুত ধুনীয়া হয়, সেইকাৰণে মই তাৰো দি দিছোঁ। কেষ্টৰ পাউডাৰটো মই এবাটি দিয়া নাই, মই তাতে 5-6 চামুচমানৰ জোখাৰ দি দিছোঁ। এতিয়া মই হাতে ভালকৈ গোটেইখিনি সানি লওঁ। আৰু এনেকৈ যদি আপুনি বিস্কুটটো বনাই নহয়, আপোনালোকে মানে কিনা নিচিনা লাগিব, মানে ইমানেই ধুনীয়া হয়। আৰু মই অলপমান বেকিং পাউডাৰ দি দিলোঁ, আৰু অকণমান বেকিং চ'ডা দি দিছোঁ, দি পেলাই মই ভালকৈ সানি লৈছোঁ। এয়া দেখিছেনে, মই ঘিত ভালকৈ সানি ল'লোঁ। এয়া কি ধুনীয়াকৈ মুঠিটো বান্ধি লৈছে, আৰু একদম যেনেকৈ আটা মঠে তেনেকৈ মানে মঠিলে নহ'ব, আৰু ইমান ঢিলা হ'লে নহ'ব। এইটো বস্তুটো টাইট হ'ব লাগিব, তেতিয়া বিস্কুটটো বহুতেই ধুনীয়া হয়। এতিয়া মই সনা হৈ গ'ল। মই এতিয়া গাখীৰ 1 চামুচ দি দিছোঁ, দি পেলাই মই এইখিনি আকৌ ভালকৈ সানি ল'ম। আৰু 1 চামুচ লাগিলে গাখীৰ, সেইখিনিও দি দিছোঁ। আৰু ইয়াতে মই নিমখ অকণমানো দি দিছোঁ দেই। নিমখটো দিলে মানে মিঠাৰ লগত নিমখটো দিলে মানে অকণমান ভাল লাগে সেই টেষ্টটো, সেইকাৰণে মই দি দিছোঁ। এয়া দেখিছে মোৰ হৈ গ'ল এইকেইটা ধুনীয়াকৈ। মই এতিয়া অলপ সময় কাৰণে ঢাকি থৈ দিম। এতিয়া মই এইফালে এখন কেৰাহী পাতি দিছোঁ দেই। কেৰাহীখনত মানে এখন প্লেট দি থৈছোঁ, আৰু ইয়াতে মই অলপমান এখন থালত ঘি সানি ল'লোঁ। লৈ পেলাই মই এতিয়া বিস্কুটকেইটা জোখমতে মই বনাই যাম। মই বেছি একদম ডাঙৰ কৰা নাই, বিস্কুটকেইটা সৰু কৰিছোঁ, যিহেতু যেতিয়া মানে হ'ব তেতিয়া মানে ফুলিয়েই যাব যে, সেইকাৰণে একদম ডাঙৰেই হৈ যাব বাৰু। এতিয়া মই ইয়াতে অকণমান নাৰিকলৰ গুড়া লৈ লৈছোঁ, যিহেতু মই নাৰিকলৰ বিস্কুট বনাম, সেইকাৰণে ওপৰতে অলপ নাৰিকলো সানি দিছোঁ মানে। এয়া অলপমান মই পাতলকৈ দিছোঁ, মানে এইখিনি ফুলিব যে, নহ'লে আকৌ ইটো গাত সিটো লাগি যাব পাৰে যে, সেইকাৰণে মই পাতলকৈ দিছোঁ। মই এইখিনি মানে হৈ গ'ল। এতিয়া মই এয়া চাওক, ইয়াৰ ওপৰতে মই মানে পিস্তাৰ অলপ লগাই দিছোঁ। আপোনালোকে বাদাম দিলেও হ'ল, বা যি ভাল পায় সেই তাৰে অলপ দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে মানে ভাল লাগে, আৰু সেইটো দিয়া থাকিলে বিস্কুটটো দেখিবলৈ। এতিয়া মই এইখন কেৰাহীখনত মই থালখন দি দিলোঁ, দি পেলাই মই এতিয়া ঢাকনটো মাৰি পেলাই মই কিমান সময় লাগে চাম, আৰু 10-15 মিনিটমান লাগিব চাগে। মই ঢাকনটো মাৰি দিলোঁ, কিন্তু আপোনালোকক দেখুওৱা নহ'লে, তাৰপিছত মই এয়া দেখুৱাই দিছোঁ চাওকচোন। ঢাকনটো উদঙাই পেলাই এবাৰ মই দেখুৱাই দিলোঁ,
আৰু এইকেইটা মোৰ হৈ গ'ল বনোৱা আৰু মই যিকেইটা বাকী আছিলে মই সেইকেইটাও বনাই ল'ম আৰু ইমান ধুনীয়া হৈছে বিস্কুটকেইখন দেখিবলৈ এয়া চাওকচোন আপোনালোকে একদম দোকানত কিনি অনা বিস্কুটৰ নিচিনা আৰু খাবলৈতো টেষ্টটোতো আৰু দোকানতকৈও বেছিহে ভাল হৈছে এয়া চাওক মই গোটেইকেইটা বিস্কুট বনাই ল'লোঁ এনেকৈ এয়া দেখিছেনে পিচটো ইমান ধুনীয়াকৈ হৈ গৈছে এয়া দেখিছে মই এটা ভাঙি পেলাই দেখুৱাই দিছোঁ এয়া চাওকচোন কিমান টান হৈছে আপোনালোকে ভাঙোতেই চাগে ধৰিব পাৰিছে বিস্কুটটো কিমান টান হৈছে এয়া দেখিছেনে একদম মচমচীয়া টাইপৰ হৈ গৈছে আৰু বিৰাটেই টেষ্টি হয় কৈছোঁ নহয় আপোনালোকে এবাৰ বনাই খাবচোন আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ কাৰণে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই যি ভিডিঅ' দিওঁ আপোনালোকেও লগে লগে চাব পাৰে আৰু আপোনালোকে চাব পাৰিব ভিডিঅ'কেইটা দিয়াৰ লগে লগে আৰু আজি ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ